এই মনোলিথ বা একক শিল্পৰ স্তম্ভবোৰ বালিচহীয়া শিলৰ পৰা খোদিত কৰা হৈছে। একাংশ বুৰঞ্জীবিদৰ মতে এই শিলাস্তম্ভবোৰ মহাদেৱ শিৱৰ সন্মানত নিৰ্মাণ কৰা হৈছিল। আন বুৰঞ্জীবিদৰ মতে ৰাজবাৰী আছিল বিশিষ্ট কছাৰী ব্যক্তিসকলৰ সমাধিস্থল। ভিন্ন আখ্যান সত্ত্বেও এই একক শিল্পকলা কছাৰী ৰাজ্যৰ বিজয় কীৰ্তি চিহ্ন হিচাপে গণ্য কৰা হয়। ডিমাপুৰৰ কছাৰী ৰাজ্যৰ ধ্বংসাৱশেষে খ্ৰীষ্টীয় দশম শতিকাৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ সময়ছোৱাৰ প্ৰতিফলন ঘটায়। একক শিলাখণ্ডত খোদিত আকৃতি আৰু আৰ্হিবোৰে কছাৰী ৰজাসকলৰ তীক্ষ্ণ কলাত্মক আগ্ৰহ চিত্ৰিত কৰিছে। সম্প্ৰতি এই কালজয়ী গাঁথনিবোৰ উত্তৰ পূব ভাৰতৰ গৌৰৱময় অতীতৰ সাক্ষী হিচাপে থিয় দিছে। অসম বিধানসভাৰ মজিয়াত এই মনোলিথৰ প্ৰতিৰূপ উন্মোচন কৰিবলৈ পাই সঁচাকৈ আমি